অসমৰ টেবলিউত কি আছিল বাৰু অসমৰ টেবলিউটো যেটো গণৰাজ্য দিৱসত ফাৰ্স্ট প্ৰাইজ পাইছে এবাৰ হেতু আমি ওচৰৰ পৰা চাওঁ আহক আজি ভিডিওটোৰ ফিচাৰ কৰিছে তৌহিদ মুমিন্দা শিৱসাগৰ তৌহিদ মুমিন্দাই আজি ভিডিওটো বনাওতে বহুত হেল্প কৰিছে তৌহিদ মুমিন্দাৰ লগত আজি দিল্লীৰ কিছু অংশ আমি ফুৰিলো এইখন ফটো দেখিছে তৌহিদ মুমিন্দা আজি আমাৰ যাত্ৰাটো আছিলে দিল্লীৰ লাল কিল্লাৰ পৰা আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছিলো দিল্লীৰ লাল কিল্লাত আমি এটা অনুষ্ঠান হৈ আছিল ইনক্ৰেডিবল ইণ্ডিয়া তাত অনুষ্ঠানটো চালো লাল কিল্লা আজি ভিতৰত সোমাব নোৱাৰিলো কিছুমান কাৰণত আজি বন্ধ আছিলে তাৰ পিছত লাল কিল্লাৰ পৰা আমি জামা মছজিদ গলো এয়া দেখিছে আসলাম চিকেনত আমি চিকেনৰ সোৱাদ ললো আসলামছ বাটাৰ চিকেন এতিয়া আমি ভিডিওটো আৰম্ভ এয়া আমি লাল কিল্লাত প্ৰৱেশ কৰিছো এটোৱে হৈছে লাল কিল্লা সংস্কৃতি আৰু বিভিন্ন ধৰণৰ নৃত্য বিভিন্ন সংগীত সেইসমূহৰ শ্ব' হৈ আছে ত' আমি তাৰ বাবে ভিতৰৰ যিমানবিলাক এণ্ট্ৰিবিলাক বন্ধ ৰখা হৈছে ৰেকৰ্ডিং হোৱা নাছিলে এইখন লালকিল্লাৰ মেইন দুৱাৰখন এয়া দেখিছে আজি বন্ধ আছে যাব পৰা নাই বহুত ডাঙৰ আৰু ভিতৰত বজাৰ আছে আমাক কোৱা মতে ভিতৰত ইয়াৰ বজাৰ আছে কিন্তু আজি 31 তাৰিখলৈকে অনুষ্ঠানটো হৈ থকাৰ বাবে ভিতৰত বন্ধ থাকিব 1 তাৰিখৰ পৰাই খুলিব যদি আমি 1 তাৰিখে যাওঁ পুনৰ আপোনালোকক লগ পাওঁ এবাৰ চাৰিওফালে ৰেড ফৰ্টটো দেখাবলৈ চেষ্টা কৰিছোঁ ঘূৰি আছোঁ ঘূৰাই দিছোঁ সেলফি ষ্টিকডাল নেক্সট কি কৰিছে চাওঁচোন আহক এয়া ক'ত গৈ আছোঁ আমি তৌহিদ দাই ক'ৰবাত লৈ গৈ আছে মিনিষ্ট্ৰি অফ টুৰিজিমত সোমাইছে তৌহিদ দা কিয় সোমাইছেগৈ বাৰু তাত যাবলৈ মন নাছিলে মোৰ লৈ গৈছে তৌহিদ দাই চাই আছে কিবা কিবি আজি আচলতে ৰেড ফৰ্টৰ ওচৰতে কাষতে এই অনুষ্ঠানটো হৈ আছে ইনক্ৰেডিবল ইণ্ডিয়া ভাৰত পৰ্বৰ অনুষ্ঠানটোত এইবিলাক এয়া আকাশখন পুৰা ডাৱৰীয়া আজি বৰষুণ অলপ দি আছিলে কিন্তু হ'লেও মানুহৰ ভিৰ বহুত ইয়াত দেখা পোৱা গৈছে ভাৰত পৰ্ব অনুষ্ঠানটোত এয়া তৌহিদ দাই মিনিষ্ট্ৰি অফ টুৰিজিমৰ ষ্টলখনৰ সন্মুখত ছোৱালী এজনীক লগ পাইছে তাই ইয়াৰ ৰিপ্ৰেজেণ্টেটিভ হয় চাগে তাইৰ লগত কিবা চাৰ্টিফিকেট কোৰ্চ এটাৰ কথা ডিছকাছ কৰি আছে কথা এটা আছে নহয় সৰু সৰু কামতে বা সৰু সৰু বস্তুতে মানুহৰ হেপিনেছবিলাক থাকে এয়া দেখিছে মানুহবিলাকে ফটো ফ্ৰেম সজাই থোৱা হৈছে অনুষ্ঠানতে ফটো ফ্ৰেম ফুলৰ ফটো ফ্ৰেমত মানুহে ফটো তুলিবলৈ ভিৰ কৰি আছে দেখিছে এইবিলাকেই হৈছে হেপিনেছ এয়া সৰু সৰু বাচ্চায়ো ৰখি আছে ফটো তুলিবলৈ লাজ কৰিছে কেমেৰাটো দেখি পেলাই আঁতৰি গ'ল আগলৈ কি ওলাইছে চাওঁচোন আহক এইটো কি লিখা আছে #দেখো अपना দেশ চাগে কেমেৰাটো এইফালে ঘূৰিলে দেখা পাম কি লিখা আছে ঘূৰিছে দেখো अपना দেশ ইয়াত মানুহবিলাকে ইয়াতো ফটো তুলি আছে এয়া আজি পিছে বতৰটো বহুত ধুনীয়া সেইটো সূৰ্য এয়া কি কৰিছে চাওঁচোন আহক তৌহিদ দাই আকৌ আহি পেলাই ইয়াত মিনিষ্ট্ৰি অফ টুৰিজিমত সোমাইছেহি কিবা এটা চাৰ্টিফিকেট কোৰ্চৰ বিষয়ে সুধি আছে এয়া তৌহিদ দাই ডিছকাছ কৰি আছে পুৰা दिखाया जाता है अंदर दिखाया जाता है इसमें क्या क्या दिखाना है ये इसको दिखाने के लिए हमारे 50 रुपये चार्ज है 50 रुपीज़ आप देख सकते हैं इसको देखने के लिए ये वाला एक बार दिखाइए तो ये वाला एक बार उठा के दिखाइए ये किसको क्या बोलते हैं सिमुलेटर तो इसमें गेम वगैरह भी खेल सकते हैं नहीं गेम नहीं खेल गेम खेलने के होगा हमारे पास इसके लिए 50 रुपीज़ देना पड़ेगा ओके
এইটো তামিলনাডুৰ প্ৰতীকপট যিটো ৰাজপথত দেখাইছিলে আৰু তেনেকৈ বিভিন্ন ধৰণৰ প্ৰতীকপট আমি ইয়াত দেখাবলৈ আপোনালোকক দেখাই যাম এইটো উৰিষ্যাৰ অলপ 28খন ৰাজ্যৰ ভাৰতৰ 28খন ৰাজ্যৰ 28টা প্ৰতীকপট ইয়াত দেখুওৱা হৈছিলে আৰু সেই প্ৰতীকপটবিলাকে আজি লালকিল্লাৰ আগত আহি পেলাই আপোনালোকৰ মানে প্ৰদৰ্শনীৰ বাবে এই ভাৰত পৰ্ব নামৰ প্ৰদৰ্শনী যিটো অনুষ্ঠান হৈ আছে তাত ৰখোৱা হৈছিলে আৰু এতিয়া আমি বিচাৰি যাম আমাৰ অসমৰ যিটো প্ৰতীকপট এইবাৰ আৰু এইবাৰৰ গণৰাজ্য দিৱসৰ প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা অসমৰ প্ৰতীকপট এয়া চাওক অসমৰ জাপি সংস্কৃতি বা বিভিন্ন ধৰণৰ বাঁহৰ সংস্কৃতিৰ লগতে সত্ৰীয়া ঘূৰতাল নৃত্যৰ যি এইবাৰ প্ৰতীকপট তেখেতলোকে আমাৰ আগলৈ আগবঢ়ালে সমগ্ৰ দেশৰ আগত প্ৰদৰ্শিত কৰালে সেইবাবে আমি এতিয়া অসমৰ প্ৰতীকপটটো ওচৰত চাপিছোঁ এয়া আপোনালোকে দেখিছে জাপি এয়া আমাৰ পৰিস্থিতি শিল্পী কেইজনমান ওপৰত আছে আমি চাম তেখেতসকলৰ লগত যদি আমি কথা পাতিব সক্ষম হওঁ তেনেহ'লে আমি কথা আপোনালোকলৈ আগবঢ়াম এয়া তেখেতক আমি অসমৰ টেবলেটো আমি ফ্ৰণ্টত আছোঁ এয়া চাওক আপুনি কিবা এটা ক'ব হয় তেখেতক আপোনালোকে দেখিছে এয়া বাঁহৰ জাপি বিভিন্ন ধৰণৰ যথেষ্ট ধুনীয়া তেখেতলোকে এবাৰ ডেক'ৰেশ্যন কৰিছিলে অসমৰ সাংস্কৃতিক বিভাগলৈ এই ক্ষেত্ৰত আমি ধন্যবাদ জ্ঞাপন কৰিবই লাগিব এতিয়া আমি আছোঁ আসলাম চিকেন এইখন দিল্লীৰ বহুত ফেমাছ ৰেষ্টুৰেণ্ট চিকেন আৰু ফিছ পায় বৰ্তমান এতিয়া পিঁয়াজটোহে পাইছোঁ গিলাচ আহি গ'ল ইয়াত তহিদাই পিঁয়াজৰ পৰা আৰম্ভ কৰি দিছে পিঁয়াজটো বৰ ধুনীয়া দিছে ইয়াত ভিৰত দিছে পিঁয়াজটো আপুনি খাই দিয়কচোন এটা খাই আপুনি দেখাই দিয়ক বহুত সোৱাদ হা বহুত সোৱাদ কেনেকুৱা দিছে কি আছে বাৰু ইয়াত ইয়াত এইটো মোৰ মতে তলফালৰ পৰা গাখীৰ আছে এটা মেৱা টাইপ দিছে বস্তুটো আৰু বহুত সোৱাদ কি আছে অকণমান মানে কনচেনট্ৰেট অলপ মিল্ক দি থৈছে যেনে লাগিছে খুব সোৱাদ আমাৰ খানাটো আহি গৈছে চিকেন বাটাৰ মছলা নহয় এই আসলাম বাটাৰ চিকেন লগত আছে ৰুমালী ৰুটি আৰু আসলাম বাটাৰ চিকেন আসলাম স্পেচিয়েল বাটাৰ চিকেন এইটো আপোনালোকে যথেষ্ট ভাল আপোনালোকে খাব পাৰিব দিল্লী আহিলে কেতিয়াবা আসলাম বাটাৰ চিকেন ফাৰ্ষ্ট বাইট অলপ গ্ৰেভি অলপে লৈছোঁ চিকেনটো নাই লোৱা বঢ়িয়া নৰ্মেল বাটাৰ চিকেন নহয় এইটো অকণমান সেই জুচটো সেইটো কাৰীটো দেখাই দিওঁ দেখিছেনে ইয়াতো গোটেই বাটাৰ গোটেই বস্তুটো বাটাৰ আছে টেষ্টটো অদ্ভুত একদম আজি আমাৰ যাত্ৰা শেষ হৈছে মেট্ৰ' লাষ্ট ষ্টেচনত আহিলোঁ বিশ্ববিদ্যালয় মেট্ৰ' দিল্লী বিশ্ববিদ্যালয়ৰ সমীপৱৰ্তী এটা ষ্টেচন আমি এতিয়া তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিলোঁ আজিৰ হোষ্ট ৰোহিত মমিন্দা আমাৰ বিচাৰিক শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পুনৰ লগ পাম আপোনালোকক আজি দিল্লীৰ কিছুমান জেগা ফুৰিলোঁ পুনৰ লগ পাম আৰু বিভিন্ন নতুন নতুন ঠাইৰ সৈতে আপোনালোকৰ ওচৰলৈ আগবাঢ়ি ইয়ালৈকে গুড বাই টাটা